কবিতাৰ শিৰোনাম আমাৰ মৰমবোৰ। কথা সুমিত্ৰা বৰুৱা। আবৃত্তি ফুলমাই দত্ত। আমাৰ মৰমবোৰ। মোৰ অন্তৰে তোমাৰ অন্তৰক স্পৰ্শ কৰিছে, সেয়া হয়তো তুমি বুজিছা। মই তোমাক নেদেখাকৈ নোচোৱাকৈয়ে তোমাৰ প্ৰেমত পৰিলো, কিন্তু মই তোমাৰ মনটোক হৃদয়খনক বহু আগতেই চুই থৈ আহিছো, আৰু মই তোমাৰ হৃদয়ৰ প্ৰতিটো কোণত মোৰ বাবে থকা মৰমবোৰ বিচাৰি পাইছো। তোমাৰ হৃদয়ৰ লগত মোৰ হৃদয়খনৰ এক সম্পৰ্ক গঢ় লৈ উঠিছে। তাৰ কাৰণ কি জানানে? তাৰ কাৰণ হ'ল তোমাৰ মোৰ মৰম আৰু বিশ্বাস। আমাৰ প্ৰেমৰ প্ৰতীক কৰি লৈছো বিশ্বাসক। ই আমাৰ মৰমৰ ঘাই শিপা। ইয়াক নিচিঙিবলৈ সাৰ পানী মাটি দিছো, আৰু গোটেই জীৱনটো দিবলৈ চেষ্টা কৰিম মই। কিন্তু মোক কেৱল তোমাৰ সঁহাৰি লাগে। যিদিনা আমাৰ প্ৰেমৰ প্ৰতীক হেৰাই যাব, সেইদিনা হয়তো আমি ইজনে সিজনৰ পৰা বহু দূৰ হৈ যাম। সেইদিনা চাগে তুমি নাহিবা, মই কোনেও নেদেখা দেশলৈ গতি কৰিম, আৰু তেতিয়া হয়তো আমাৰ মৰম ভালপোৱাও লুপ্ত হ'ব। আমাৰ প্ৰেমৰ প্ৰতীক বিশ্বাসৰ শিপাডাল এদিন শুকাই যাব, আৰু সিও কালত হৈ পৰিব শুকান জেউৰা খুটি, যাৰ ৰস নাই, সোৱাদ নাই, একোৱেই নাই। প্ৰেমৰ চিনস্বৰূপ শিপাডাল ক্ৰমে ক্ৰমে বাঢ়ি আহিব লহপহকৈ, আৰু লাহে লাহে সি ফাট মেলিব, শুকাই যাব, যেতিয়া তাৰ সময় উকলিব। আৰু আমিও হৈ পৰিম বৃদ্ধৰ একোজন গৰাকী। এদিন এনেকৈয়ে হেৰাই যাব আমাৰ মৰম, ভালপোৱা আৰু বিশ্বাস। প্ৰেমৰ নামত হৈ পৰিব আমাৰ দুয়োৰে মাজত এটা ডাঙৰ শূন্য। সঁচাকৈ আমি কেনেকৈ হেৰাই যাম বাৰু ইজনে আনজনৰ পৰা? আমাৰ মৰমবোৰ হয়তো উৰি ফুৰা ধূলিকণাৰ লগত বিলীন হৈ পৰিব। শুকাই যোৱা গাৰ ছালবোৰৰ লগতে হয়তো শেষ হৈ যাব আমাৰ মৰম, ভালপোৱা আৰু বিশ্বাস। আৰু দুয়োৰে মাজত থকা প্ৰেম নামৰ সেই শব্দটো